মহিলা সবলীকৰণৰ মিটিং আছিলে আমাৰ মহিলাসকলে প্ৰতিটো গাঁৱৰ পৰা ওলাই আহিছে BPFক এইবাৰ জিকাই পেলাই মহিলাসকল স্বাৱলম্বিতা হোৱাৰ এটা আশাৰে ইয়াতে উপস্থিত হৈছে আৰু আমিও দায়িত্ব হিচাপে ময়ো দায়িত্ব হিচাপে সেইটোৱে গ্ৰহণ কৰিম BPF চৰকাৰ কৰিব এইটো 100% নিশ্চিত How do you find to see the massive gathering today? How do you find? How is your confidence level? That's what we want. মই বহুত আনন্দিত সকলো মহিলাসকলে এনেকৈ ওলাই আহি মহিলা প্ৰাৰ্থীক এনেকুৱা উৎসাহ দিয়াৰ কাৰণে মই সকলো আই মাতৃসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই অতি আনন্দিত If you win from your constituency, what does it do for your constituency? মহিলাসকলক স্বাৱলম্বিতা নিজৰ ভৰিত থিয় দিব পৰা 40% আবণ্টিত ধন মহিলাসকলৰ উন্নয়নৰ কাৰণে আৰু 33% মহিলাসকলৰ আৰক্ষণৰ কাম মই জিকি অহাৰ পিছত কৰিম দ্বিতীয় কোনো কণ্টেষ্ট মই দেখা পোৱা নাই BPFে জিকিব গাঁৱে ভূঞে BPF মহিলাসকলে অধিক উৎসাহিত হৈছে আমাক মহিলা নেত্ৰী লাগে আৰু BPF শক্তিশালী আগৰ পৰাই শক্তিশালী আৰু অঞ্জলি বাইদেউ অহাৰ পিছতো BPF উৎফুল্লিত হৈ পেলাই আৰু অধিক শক্তিশালী হৈ আছে